গাইজ আপোনালোকৰ কি খবৰ? মোৰ ভালে, আপোনালোকৰ চাগে ভালে আছে। আমি আজি পুথিমাৰীত জগন্নাথ প্ৰভুৰ মেলা চাব গৈছোঁ, তাৰ পৰা কিছুমান বস্তু আনিছোঁ আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ। চাওক, প্ৰথমতে এয়া চেলফি ষ্টেক কেনেকুৱা লাগিছে এয়া। তাৰপিছত এযোৰ মই কাণফুলি আনিছোঁ, আৰু এয়া মোৰ ছোৱালীৰ কাৰণে মংগলসূত্ৰ দুডাল আনিছোঁ, আৰু ছোৱালীজনীলৈ কাণফুলি দুযোৰ, আৰু এয়া চাবি থোৱা বাইকত, আৰু এয়া চশমা জোৱাইৰ কাৰণে আনিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা। আৰু মই এইযোৰ লৈছোঁ, তাতে পিন্ধিছোঁ দেই মেলাতে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবাচোন কাণফুলিযোৰ। চাওক, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভাল ভাল কমেণ্ট কৰিব আপোনালোকে। শেষত টোপোলা মিঠাই ইয়াতো থাকিবই ন।